Hello guys, Assalamualaikum. Welcome back to my YouTube channel. এতিয়া মই ৰাতিৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছো। আজি মই বেটি মই অলপ ফুৰিবলৈ যাম মানুহজনৰ লগত। বেটি এতিয়া ৰখি আছে ওলাই মেলি। ক'ত যা বেটা? বলা। জেৰক্স কৰিবলৈ আছিলে জেৰক্সৰ দোকানত সোমালোঁ মই জেৰক্স কৰিবলৈ দিছোঁ মোৰ পান কাৰ্ড ভোটাৰ কাৰ্ড জেৰক্স কৰিবলৈ আছিলে কাম এটা আছে কালি সেইটো কাৰণে জেৰক্স কৰিবলৈ আহিলোঁ এইখিনি কৰাই হৈ গ'ল এতিয়া আমি আকৌ দোকানলৈ যাম যিহেতু বেটিৰ কিছুমান বস্তু ল'বলৈ আছে সেইটো কাৰণে আমি এতিয়া দোকানলৈ যাম এয়া গৈ আছোঁ আমি এয়া দেখিছে এয়া নাজিৰাৰ সদৰ মছজিদ হয় আপোনালোকক অলপ দেখাই দিওঁ নাজিৰাৰ সদৰ মছজিদ এয়া আমি আহি পালোহি ট্ৰেঞ্জত নাজিৰাৰ ট্ৰেঞ্জত গোটেই মন কৈ থাকে পুতলাবোৰ বহুত ভাল পায় পুতলাবোৰ দেখি মেলি কথা পাতি থাকে সেয়া গ'লোঁ আমি দুজনীয়ে এতিয়া কাপোৰ চাই আছোঁ যিহেতু মই কুৰ্তি এটা চাইছোঁ তাই আকৌ পুতলা চাবলৈ যায় মাজে মাজে এয়া দেখিছে ট্ৰেঞ্জৰ কাপোৰবিলাক চাই আছোঁ তাই মাজে মাজে দৌৰা-দৌৰি কৰি আছে দেখিছেনে বাপেকৰ পাছে পাছে ঘূৰি ফুৰিছে এতিয়া মই অলপ চাইছোঁ ফটো মেম তাই দেখিছে কাপোৰ লৈ আছে চিলেক্ট কৰিব পৰা হ'লেই তাই এতিয়া কাপোৰ আমি তাৰপৰা ওলাই আহিলোঁ এতিয়া আকৌ বেটিৰ কেইটামান বেলেগ বস্তু ল'বলৈ আছে যিহেতু নাজিৰাত কেফে আছে তালৈ যাম এতিয়া চাৰিআলিৰ মছজিদটো ৰাস্তাটো দি গৈ আছোঁ মছজিদটো দেখাই দিছোঁ ইমানেই ধুনীয়া লাইটিং কৰি থৈছে এয়া দেখিছে আমি কেফে আহি পাই গ'লোহি তাত দুটামান বেটিৰ বস্তু ল'বলৈ আছে তাৰপিছত আমি ঘৰলৈ যামগৈ দেখিছে আমি পালোহি এতিয়া সোমাব গৈছোঁ বেটিৰ উৎপাত চাব নেযায় এতিয়া এইটো দেখি আকৌ ভিতৰলৈ সোমাই আহিলে মই বস্তু এটা চাবলৈ বিচাৰিছোঁ তাই আকৌ উৎপাত লাগিছে কান্দিছে যে তাই কিবা এটা দেখি মেলি মোক মাতি আছে চাবলৈ তাইক লৈ দিব লাগে এতিয়া মই গৈছোঁ তাই বস্তুটো চাবলৈ দেখিছেনে বাৰু সৰু ল'ৰা ছোৱালীৰ চব বস্তুৰ প্ৰতি হেৰি নাথাকে সিহঁতৰ অকল সেইবোৰ খেলনা চেনিগুটি সেইবোৰ প্ৰতি সিহঁতৰ বহুত মন থাকে এতিয়া দেখাই আছে মোক ইটো লাগে সিটো লাগে এইটো পচন্দ কৰিছে তাই লৈ আছে যে সেইটো তাইক লৈ দিব লাগে ভাল লাগিছে বস্তুটো তাই ল'লে এতিয়া তাইৰ কাৰণে মই বিস্কুট ল'ম বজাৰ তেনেকুৱা একো নাছিলে কিন্তু তাইৰ কাৰণে ওলাই আহিলোঁ যিহেতু গৰম ইমান পৰিছে অলপ ওলাই গ'লে তাইও ভাল লাগিব এতিয়া আমি আকৌ ঘৰলৈ উভতিছোঁ বেটি আকৌ বহি কিবা এটা খুলি খালেই এতিয়া আমি ঘৰলৈ গৈ আছোঁ ঘৰলৈ গৈ চিকেন বনাবলৈ আছে এয়া দেখিছা চিকেনখিনি ধুই ল'লোঁ আজি চিকেনখিনি ড্ৰাই ফ্ৰাই কৰিম যিহেতু সেইদিনাখন তৰকাৰী খোৱা হ'লেই আজি ড্ৰাই ফ্ৰাই কৰিম গেছত কেৰাহী পাতি থৈছোঁ এইফালে বন্ধাকবি ভাজি এতিয়া তাত তেল দি দিম তেল দি দিছোঁ পিঁয়াজ আৰু নহৰু আদাৰ পেষ্ট ৰেডি কৰি থোৱা আছে এইফালে মছলা ৰেডি কৰি থোৱা আছে যে মই ৰেডি কৰি থৈ গৈছোঁ আহি বনাইম বুলি এতিয়া মই পিঁয়াজখিনি তেল গৰম হ'লে দি দিম তেল গৰম হৈ আছে তাৰপিছত অলপ লৰাই থাকিব এইখিনি প্ৰত্যেকে গম পায় কেনেকৈ কি কৰিব লাগে তথাপিতো মই যেতিয়া ভিডিঅ'টো কৰিছোঁ সেইটো কাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে দেখাই দিছোঁ দেখিছে নহৰু আদা পেষ্ট দি দিছোঁ
নহৰু আদা পেষ্টখিনি ধুনীয়াকৈ লৰাই থাকিব। কোনে কোনে ড্ৰাই ফ্ৰাই খাই ভাল পায় আৰু কোনে কোনে তৰকাৰী খাই ভাল পায় ক'বচোন। মই কিন্তু ড্ৰাই ফ্ৰাই কৰি খাই ভাল পাওঁ, যিহেতু চিকেন ড্ৰাই ফ্ৰাই কৰি খালেই ভাল লাগে। এতিয়া পিঁয়াজখিনি হোৱাৰ পিছত ৰঙা হৈ গ'ল। এতিয়া মই তাত হালধি গুড়ি দি দিম, 2 চামুচ দি দিব আপোনালোকে। এতিয়া তাত 2 চামুচ মই হালধি দি দিছোঁ। অলপ ৰেড চিলি দিম, যিহেতু এইটো বহুত জ্বলা। অলপ দিম, যিহেতু বেটিও খায়। মিট মছলা দি দিছোঁ অলপ। তাৰপিছতে ধনিয়া, তাৰপিছতে কালাৰ হ'বলৈ কাৰণে অলপ কালাৰ দি দিম। এয়া দেখিছে, আৰু অলপ দি দিছোঁ। এতিয়া অলপ নিমখ সোৱাদ অনুসৰি দি দিম। দি মেলি গোটেইখিনি লৰাই থাকিম। দেখিছে 2টা তেজপাত দি দিলোঁ। এয়া লৰাই আছোঁ। কালাৰটো পূৰা ৰেড হৈ গ'লে ভাল লাগে। বেটি আহিলেই মোক ঠাণ্ডা দিবলৈ গৰমত ফুৰি আহিছে দাদুৱে লগত। এইখিনি প্ৰায় হৈছেগৈ। এতিয়া চিকেনখিনি তাত দি দিম। চিকেনখিনি দি ধুনীয়াকৈ লৰাই দিব। ড্ৰাই ফ্ৰাই কৰিলে মানে পূৰা ৰঙচুৱা কৰি ল'ব, যাতে মছলাখিনি পূৰা পেষ্টখিনি মিক্স হৈ যায়। এতিয়া লৰাই আছোঁ। তাৰপিছত ঢাকন মাৰি দিম। তাৰপিছত সিজাৰ পিছত এয়া কি ধুনীয়াকৈ হৈ গৈছে। আৰু যিহেতু ড্ৰাই ফ্ৰাই কৰিছোঁ, লৰাই লৰাই সিজি গৈছে। অলপ দেৰি পিছত এয়া ৰিজাল্টটো কিমান ধুনীয়া হৈছে। অলৰেডি এইখিনি হৈ গৈছে। দেখিছে হৈ গ'ল। খাই কিন্তু বহুত ভাল লাগিলে। এইখিনিতে সকলোকে বাই বাই। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব।